নিশা খটখটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল কোটি টকাৰ সম্পত্তি। খটখটিৰ সমীপত গৌতম বস্তিৰ সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত বহুতো জৰুৰী নথিপত্ৰৰ লগতে দুখনকৈ বাহন জুইত জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত খটখটি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। বোকাজানৰ পৰা সিদ্ধান্ত ভীমেৰ ৰিপৰ্ট। কালি ৰাতি সব লেবাৰ্ছ যেতিয়া হৈ আছিলে তেতিয়া সেইটো টাইমত জুইটো লাগিলে আৰাউণ্ড এনেকুৱা 12টাৰ পিছত হৈছে, মেবি আৰাউণ্ড 1 o'clock এনেকুৱাত হৈছে। কিমান সা সম্পত্তি আপোনালোকৰ লছ হৈছে? এতিয়া একজেক্ট কোৱান্টিফাই মই ক'ব নোৱাৰিম কিমান হৈছে, বাট বহুত গুণে লছ হৈছে। কাৰণ আমাৰ ইয়াত ষ্ট'ৰবোৰ আছে আৰু যিখিনি মানে প্ৰায় আমাৰ যিখিনি ডেভেলপমেণ্টেল ৱৰ্কছৰ যিমান ষ্ট'ৰবোৰ আছে, আমাৰ যিমান লেববোৰ আছে গোটেইখিনি, আৰু পাৰ্চনেল কিছুমান লছ হৈছে, আমাৰ লেবাৰ্ছ কিছুমানৰ সেইবোৰ লছ হৈছে, মানে বহুতকৈ লছ হৈছে। তথাপিতো এপ্ৰক্স কিমানমান হ'ব পাৰে? এপ্ৰক্স মই এতিয়া বৰ্তমানটো ক'ব নোৱাৰিম, কাৰণ আনটিল আনলেছ যেতিয়া আমাৰ ইয়াত গোটেইখিনি ছাৰ্ভে হ'ব, কাৰণ যিখিনি ষ্ট'ৰ হৈছে তেওঁলোকে এটা ছাৰ্ভে টীম থাকিব, তেওঁলোকে কৰাৰ পাছতহে আমি জনাব পাৰিম। বাট সেইটো যেতিয়া ক'ব যাওঁ, ইটছ লাইক ক্ৰ'ৰ্ছটো বহুত ক্ৰ'ৰ্ছ কথাই হ'ব, কিন্তু কিমান ক্ৰ'ৰ্ছ হ'ব মই সেইটো একজেক্টলি ক'ব নোৱাৰিছোঁ। আৰু কিবা গাড়ী জ্বলিছে বুলিও শুনিছিলোঁ? কিছুমান গাড়ী জ্বলিছে, আমাৰ ইয়াত লেবাৰ কিছুমান গাড়ীবোৰ আছে, তেওঁলোকৰ এই বাইকবোৰ জ্বলিছে, সেইবোৰ দুখন বাইক জ্বলিছে, সেইবোৰ লছ হৈছে। আৰু মানুহৰ কিবা হৈছে নেকি? থেংকফুলি মানুহৰ আমাৰ এনেকুৱা একো হাৰ্মফুল কিবা হোৱা নাই, জাষ্ট যিখিনি আছে বাকী সেইবোৰে লছ হৈছে। আমাৰ মেটেৰিয়েল বস্তুবোৰ বহুত লছ হৈছে, হিউমেন লাইফবোৰ চব ছেফ আছে।